এয়া বানপানী 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 চাৰিওদিশত পানী পানী মহাকাল ৰূপী প্ৰলয়ৰ বানপানী এয়া বানপানী বানপানী মহাপ্ৰলয়ৰ বানপানী আগতে নদীবোৰ আশীৰ্বাদ আছিল দেখে দেখে সভ্যতাৰ বীজ সিঁচিছিল এতিয়া নদীবোৰত কালিকা চৰিল দুৰ্বল জনতাৰহে বিপদ চাপিল প্ৰতিটো বাৰিষাই আনে বানপানী দুখীয়া নিচলাৰ বুকু ভাঙি হাড়ক মাটি কৰি তেজক পানী কৰি গুটোৱা ধান মুঠি গৰু গাই সম্পত্তি গাঁও ঘৰ পথাৰ উটুৱাই নি পলকতে সুন্দৰ হয় ঘৰি এয়া বানপানী বানপানী মহাপ্ৰলয়ৰ বানপানী অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী এয়া বানপানী বানপানী মহাকাল ৰূপী বানপানী অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী এয়া বানপানী বানপানী মহাপ্ৰলয়ৰ বানপানী স্বাধীনতাৰ আজি অষ্টম দশকতো বানাক্ৰান্তৰ হাহাকাৰ ৰ'দ বতাহ বৰষুণত অস্থায়ী শিবিৰত দুৰ্ভগীয়া নাগৰিকৰ বিননি খাবলৈ ভাত নাই পানী নাই কাপোৰ নাই কি যে হৃদয় বিদাৰক কাহিনী বানপানী এয়া বানপানী মহাপ্ৰলয়ৰ বানপানী অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী অভিশপ্ত অসমৰ অসমীয়াৰ বানপানী এয়া বানপানী বানপানী মহাকাল ৰূপী বানপানী প্ৰতিশ্ৰুতিবোৰ পাহৰিলি নেকি হেৰু জননেতা শাসকৰ গাদীত এবাৰ সোৱাদ পাই এৰিবই নোখোজা হলি ক্ষমতা ক্ষমতাকে খামুচি থাক বুলু খকুৱাৰ জাত ৰাইজৰ কথাওতো এবাৰ ভাব বানপানী সমস্যাৰ স্থায়ী সমাধান যদি নাই তেনে সম্ভাৱনাময় বিপদ কালৰ বাবে সাৱধানতাৰ নৱ পৰিকল্পনা নকৰ কিয় বানপানী এয়া বানপানী মহাপ্ৰলয়ৰ বানপানী এয়া বানপানী বানপানী মহাপ্ৰলয়ৰ বানপানী মহাকাল ৰূপী বানপানী
অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী বানপানী এয়া বানপানী মহাপ্ৰলয়ৰ বানপানী অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী অভিশপ্ত অসমৰ অসমীয়াৰ চকু পানী